হাই হেল্ল' নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আৰডি ফিল্মছলৈ তো বন্ধুসকল এতিয়া আমি আছোঁ বাহৰ তলত মানে এনেকৈ বাঘ এটাত ব্যস্ত আৰু যোৱা ভিডিঅ'টোত কাটি দিছোঁ চুঙা পিঠাৰ কাৰণে কটাবা আৰু আজিৰ এই ভিডিঅ'টোত আমি আছোঁ পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত মানে ভেলাঘৰ বনোৱা আৰু যিহেতু এছুপি দিছে তথাপি এছুপিটো বাৰু পিছত হ'ব আগতে আমি ভেলাঘৰটো বনাই লওঁ যিহেতু এইটো অসমীয়াৰ পৰম্পৰা আৰু সেয়ে বনাই ৰাতিৰ কাৰণে চাংটাং বনাই দিলোঁ এইটো খানাটো খাব লাগিব নহ'লে সেইদিনাখনে আকৌ খাবৰ ওপৰত মানে ভাল নালাগিব নাই ঘৰত কিমান আৰু এবাৰো খাই পোৱা নাই ঘৰত ভাত প্ৰত্যেকবাৰে আমি খাওঁ ভেলাঘৰত বিহুৰ দিনা ৰাতি গান বজাই নাচি বাগি চবে ফূৰ্তি কৰোঁ আৰু সেয়ে যদি এইবাৰ নহয় তেনে কেনে লাগিব চ' আমি ভাবিলোঁ কামটো কৰি দিওঁ নেকি আৰু এনেকৈ এডালৰ পিছত এডাল ধুনীয়াকৈ ৰাইজৰ বাঘ কাটি ভেলাঘৰটো বনাম আৰু যদিহে খাব নাপাম কেনে লাগিব তথাপি একো নাই যি হয় সময়ত দেখা যাব এতিয়া বৰ্তমান আমি আমাৰ দায়িত্বটো পালন কৰি থওঁ পিছত মামাৰ দায়িত্ব পালন কৰিব নে কি কয় তো বলক অলপ সময় নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভেলাঘৰ বনাওঁ বাগাত মানুহ গাত বিবিছা কিমান কষ্ট দেখাত ভেলাঘৰটো আৰু পিছদিনা জ্বলাই দিম আৰু আগদিনা এনেকৈ মৰি আছোঁ মূৰৰ ঘাম মাটিত পেলাই তো এই হাৰামজাদা এটা আমাক কষ্ট দিছে মোক তো এডাল থৈ আহোঁ যাই তাৰপিছত আকৌ নতুন এডাল ট্ৰাই কৰিম আৰু নে কি কয় চোৰাং বা আৰু খুজি অনা বাহৰ মাজত পাৰ্থক্য আছে মানে গৃহস্থে পোৱাৰ আগতে আমি যাই এডাল থৈ আহিব লাগিব স্কাচ হৈ আছে এডাল এটা অকণমান মানে আগটো হেৰি আছে এখেত হৈছে আমাৰ মেইন ডিৰেকশ্যন দি থকা মানুহ কষ্ট বাৰু ইয়ে কৰে চলিটো ভাল আনে হেৰিটো বেয়া অকণমান হেৰি আৰু তো এখেত কাটে একো নাই ডাইৰেক্ট টানি নিলেই হ'ল মামাই কৈছে আকৌ ইমান কষ্ট কৰি বনাম তাৰপিছত থাকিব নোৱাৰি ক'লে হ'ব নেকি আমি থাকিব আমাৰ নতুন খিলাড়ী হেৰি গৈছে খেল কি ময়দান মে নমস্কাৰ দিব বাবু নমস্কাৰ এয়া নতুন খিলাড়ী আমাৰ আৰু কি চাওঁতে এডাল কাটি দিওঁ টান ৰাইছে আমাৰ মাজত মিষ্টাৰ ভিগুৰ ভেলাঘৰটো বনাই কেনেকুৱা আপোনাৰ প্ৰতিক্ৰিয়া কি এখেতৰ ভেলাঘৰটো চাই লওক চালি তালি নাই টিকলু ভেলাঘৰ আমাৰতো বাৰু হ'ব এনেকৈ ডাঙৰ হ'ব আমাৰ মানুহ বেছি খানা বেছি একো হয় নাই এই চাইতে আগৰ পৰা তো ইয়াৰ পিছফালৰ পৰা আমি কাটিম বাঁহ তো ৰাইজ এতিয়া হৈছে ভেলাঘৰৰ লাই খুঁটা স্থাপনৰ ব্যৱস্থা এই দুটা মানে এইটো হৈছে চাঙৰ কাৰণে মানে ৰাতি নাথাকিলেও হ'লেও যেতিয়ালৈকে থাকোঁ তেতিয়ালৈকে থাকিব লাগিব না হয় নাই তো এইটো হৈছে চাং আৰু এইটো হৈছে ভেলাঘৰ আমি যিহেতু মনুষ্য খুব কম আছোঁ সেয়েহে বৰ বেছি চকু ডাঙৰ হ'লে কাম নহ'ব না কাম ডাঙৰ হ'ব লাগিব সেয়ে কাইলৈৰ কাৰণে আকৌ নতুন এটা ভিডিঅ'ত সম্পূৰ্ণ ভেলাঘৰ লৈ আহিম কালিৰ ভিতৰত শেষ কৰি দিম আৰু আজি ভিডিঅ'টো মানে যদি আপুনি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লেতো গম পাইছেই